এই কথাষাৰ মনত ৰাখিবা যে মই বহুত সোনকালেই মৰি যাম। নিজৰ জীৱনৰ ডাঙৰ সিদ্ধান্ত ল'বলৈ বহুত সহায়কৰ হয়, কিয়নো যেতিয়া মই মৃত্যুৰ বিষয়ে ভাবোঁ তেতিয়া সকলো আশা, গৌৰৱ, অসফল হোৱাৰ ভয় সকলো নাইকিয়া হৈ যায় আৰু মাত্ৰ সেইটোৱেই থাকে যিটো সঁচাকৈয়ে প্ৰয়োজন। এই কথাষাৰ কৈছিল পৃথিৱীৰ সকলোতকৈ প্ৰভাৱশালী ব্যৱসায়ী ষ্টিভ জবছে, যিজনে নিজৰ চেষ্টাৰ বলত সেইটো স্থান লাভ কৰিলে যিটো সাধাৰণ লোকৰ বাবে সহজ নহয়। এপল কোম্পানীৰ কো-ফাউণ্ডাৰ এই ব্যক্তিগৰাকী একমাত্ৰ ব্যৱসায়ী আৰু আৱিষ্কাৰক ৰূপেই নহয়, তেওঁ এগৰাকী প্ৰেৰক বক্তা অথবা মটিভেশ্যনেল স্পিকাৰ হিচাপেও পৰিচিত। 1955 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে কেলিফৰ্ণিয়াত ষ্টিভ জবছৰ জন্ম হৈছিল। ষ্টিভৰ মাকে কলেজত পঢ়ি থকাৰ অৱস্থাতে ষ্টিভক জন্ম দিছিল আৰু তেতিয়ালৈকে তেওঁৰ বিবাহ কাৰো লগত হোৱা নাছিল। সেইকাৰণে তেওঁ ষ্টিভক নিজৰ লগত ৰাখিব বিচৰা নাছিল আৰু তেওঁ ষ্টিভক কাৰোবাৰ তুলনীয়া সন্তান ৰূপে দিবলৈ সিদ্ধান্ত ল'লে। ষ্টিভ জবছক কেলিফৰ্ণিয়াত থকা পাল আৰু কালৰা জবছে তুলি ল'লে। পাল আৰু কালৰা জবছ মধ্যবিত্ত পৰিয়ালৰ মানুহ আছিল আৰু তেওঁলোকৰ হাতত বেছি পইচা নথকাৰ স্বত্বেও ষ্টিভৰ সকলো আৱশ্যকতা পূৰণ কৰিছিল আৰু তেওঁক সকলোতকৈ ভাল আৰু দামী স্কুলত পঢ়াইছিল। ষ্টিভৰ প্ৰাৰম্ভিক শিক্ষা মণ্টালোমা স্কুলত হৈছিল আৰু 1972 চনত তেওঁ কলেজ শিক্ষাৰ বাবে অৰিগনৰ ৰিক কলেজত নামভৰ্তি কৰিলে, যিখন তাৰ সকলোতকৈ ব্যয়বহুল কলেজ আছিল। যিহেতু পাল আৰু কালৰা মধ্যবিত্ত শ্ৰেণীৰ লোক আছিল, তেওঁলোকে যথেষ্ট কষ্ট কৰিও কলেজৰ মাচুল দিব পৰা নাছিল। ষ্টিভেও নিজৰ পৰিয়ালৰ লোকসকলক সমস্যাত পৰা দেখি সহিব নোৱাৰি তেওঁ মাচুল ভৰিবৰ কাৰণে বন্ধৰ দিনত ক'ল্ড ড্ৰিংকছৰ বটল বেচিবলৈ আৰম্ভ কৰিলে আৰু পইচাৰ নাটনিৰ বাবে ওচৰৰ মন্দিৰলৈ গৈ তাত পোৱা বিনামূলীয়া খাদ্য খাবলৈ লাগিল। হোটেলৰ ভাড়া বচাবৰ কাৰণে তেওঁৰ বন্ধুৰ কক্ষত মাটিতে শুই থাকিছিল। ইমানখিনি কৰাৰ পিছতো সম্পূৰ্ণ মাচুল জমা কৰিব পৰা নাছিল আৰু নিজৰ মাক দেউতাকক তেওঁ যথেষ্ট কষ্ট কৰি থকা দেখি সহ্য কৰিব নোৱাৰিলে আৰু তেওঁ কলেজ এৰি দিলে। তাৰ পিছত তেওঁ নিজৰ সম্পূৰ্ণ সময় আগৰে পৰা ভাবি থকা ব্যৱসায়টোত লগাবলৈ ধৰিলে। ষ্টিভে তেওঁৰ স্কুলৰ বন্ধু ৱজনিয়াকৰ লগত লগ লাগি নিজৰ দেউতাকৰ সৰু গেৰাজতে অপাৰেটিং ছিষ্টেম মেকিনটছ তৈয়াৰ কৰিলে আৰু এই অপাৰেটিং ছফ্টৱেৰক বেচিবৰ কাৰণে এপল নামৰ কম্পিউটাৰৰ নিৰ্মাণ কৰিবলৈ বিচাৰিছিল, কিন্তু পইচাৰ অভাৱৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল আৰু সেই সমস্যা তেওঁৰ বন্ধু মাইক মৰ্কুল্লাই দূৰ কৰি দিলে আৰু তাৰ পিছত 1976 চনত মাত্ৰ 20 বছৰ বয়সতে তেওঁ এপল কোম্পানী আৰম্ভ কৰিলে। ষ্টিভ আৰু তেওঁৰ বন্ধুসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলত চাই থাকোঁতেই কেইবছৰমানৰ ভিতৰতেই এপল কোম্পানী এটা সৰু গেৰাজৰ পৰা ডাঙৰ হৈ $2 আৰব আৰু 4,000 কৰ্মচাৰীয়ে কাম কৰা কোম্পানী হৈ গৈছিল। কিন্তু ষ্টিভৰ এই উপলব্ধি বেছি সময়ৰ কাৰণে নাথাকিল। তেওঁৰ সংগীৰ দ্বাৰা তেওঁক অপচন্দ কৰা আৰু নিজৰ মাজতে মনোমালিন্য হোৱাৰ কাৰণে এপল কোম্পানীৰ লোকপ্ৰিয়তা কম হ'বলৈ ধৰিলে আৰু লাহে লাহে কোম্পানী ধাৰত ডুব গ'ল, যাৰ ফলত বৰ্ড অফ ডাইৰেক্টৰৰ মিটিং হ'ল আৰু তাৰ সকলো দোষ ষ্টিভৰ ওপৰত জাপি দি 1985 চনত তেওঁক কোম্পানীৰ পৰা বাহিৰ কৰি দিলে আৰু এয়া তেওঁৰ জীৱনৰ সকলোতকৈ দুখ লগা সময় আছিল, কিয়নো যিটো কোম্পানীক তেওঁ কঠোৰ পৰিশ্ৰম কৰি বনাইছিল তাৰ পৰাই তেওঁক বহিষ্কাৰ কৰি দিছিল। ষ্টিভ যোৱাৰ পিছতেই সেই কোম্পানীৰ অৱস্থা আৰু বেয়া হ'বলৈ ধৰিলে। এপলৰ পৰা বহিষ্কৃত হোৱাৰ কিছু বছৰৰ পিছত ষ্টিভে নেক্সটিংক আৰু পিক্সেলাৰ নামৰ দুটা কোম্পানীৰ আৰম্ভ কৰিলে আৰু সেয়াও যথেষ্ট সফল হ'ল। এপল সেই সময়ত লাহে লাহে তললৈ গৈ আছিল আৰু সেয়া দেখি এপলৰ বৰ্ড অফ ডিৰেক্টৰে ষ্টিভ জবছক কোম্পানীলৈ ঘূৰি আহিবৰ কাৰণে বহুত অনুৰোধ কৰিলে। 1996 চনত ষ্টিভে আকৌ এপলত যোগদান কৰিলে আৰু পিক্সেলাৰক এপলৰ লগত সংলগ্ন কৰিলে।
ষ্টিভ তেতিয়া এপলৰ CEO হৈ গৈছিল। যেতিয়া ষ্টিভ এপললৈ ঘূৰি আহিছিল, সেই সময়ত এপলত প্ৰায় 250 বিধ সামগ্ৰী আছিল। তেওঁ অহা কিছু সময়ৰ পাছত তাৰ সংখ্যা 10 কৰি দিলে আৰু কেৱল 10টা সামগ্ৰীৰ ওপৰত ধ্যান দিবলৈ লাগিল। তেওঁ বিশ্বাস কৰিছিল যে সামগ্ৰীৰ পৰিমাণত নহয়, গুণতহে ধ্যান দিব লাগে। 1998 চনত তেওঁ iMac বজাৰত উলিয়াই দিলে, যিটো যথেষ্ট লোকপ্ৰিয় হ'ল, আৰু তাৰ পিছত এপলে কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই। আইপেড, আইফোনো উপলব্ধ কৰিলে। 5 অক্টোবৰ 2011 চনত পেনক্ৰিয়েটিক কেঞ্চাৰ হোৱাৰ বাবে কেলিফৰ্ণিয়াত ষ্টিভ জবছৰ দেহাৱসান ঘটে। কিন্তু আজিও তেওঁৰ লোকপ্ৰিয়তা আগৰ দৰেই বৰ্তিত আছে। ষ্টিভে কোৱা মতে, যিজন লোকে এই কথাষাৰ পাগলৰ দৰে ভাবে যে তেওঁ বিশ্ব পৰিৱৰ্তন কৰিব পাৰিব, সঁচাকৈয়ে তেওঁ এদিন বিশ্বক পৰিৱৰ্তন কৰিব পাৰে। আপোনাৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। এই ভিডিঅ'টোক লাইক কৰি আপুনি আমাৰ মনোবল বঢ়াব পাৰে। মই প্ৰতি সপ্তাহত এক প্ৰেৰণাদায়ক আৰু মটিভেশ্যনেল ভিডিঅ' লৈ আহিম। আপুনি যদি আমাৰ ভিডিঅ'সমূহ মিছ কৰিব নিবিচাৰে, তেতিয়াহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। এই ভিডিঅ'টোক কেনেকুৱা লাগিল মোক কমেণ্ট কৰি অৱশ্যেই ক'ব। ধন্যবাদ। জয় আই অসম।